অল আছামী জিকে ইউটিউব চেনেলটোৰ জৰিয়তে অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব যাতে আগলৈ এনেদৰে নতুন নতুন ভিডিঅ'সমূহ পাই থাকিব পাৰে। কুৱেশ্যন নম্বৰ 1, প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল? অপশ্যন এ কল্পনা চাওলা, অপশ্যন বি বিক্ৰম চাৰাভাই, অপশ্যন চি ৰাকেশ শৰ্মা, অপশ্যন ডি ইউৰি গাগাৰিন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাকেশ শৰ্মা। কুৱেশ্যন নম্বৰ 2, অসম ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত? অপশ্যন এ মাজুলী, অপশ্যন বি গুৱাহাটী, অপশ্যন চি নগাঁও, অপশ্যন ডি কহৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গুৱাহাটী। কুৱেশ্যন নম্বৰ 3, কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছন অনুষ্ঠান আৰম্ভ কৰিছিল? অপশ্যন এ 1991, অপশ্যন বি 1985, অপশ্যন চি 1980, অপশ্যন ডি 1982। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1982। কুৱেশ্যন নম্বৰ 4, বোয়িং কোম্পানীৰ প্ৰাথমিক উৎপাদন সামগ্ৰী কি? অপশ্যন এ এয়াৰক্ৰেফ্ট, অপশ্যন বি ব্ৰেকফাষ্ট কেৰিয়াৰ্ছ, অপশ্যন চি শ্ব'ছ, অপশ্যন ডি মেডিচাইনছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এয়াৰক্ৰেফ্ট। কুৱেশ্যন নম্বৰ 5, নিম্নলিখিতসমূহৰ কোনটো মৌল নহয়? অপশ্যন এ টিন, অপশ্যন বি মাৰ্কিউৰি, অপশ্যন চি আয়ডিন, অপশ্যন ডি কোৱাৰ্টছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কোৱাৰ্টছ। কুৱেশ্যন নম্বৰ 6, নিম্নলিখিত ক্ৰীড়াসমূহৰ কোনটোত বল ব্যৱহৃত নহয়? অপশ্যন এ গল্ফ, অপশ্যন বি লন টেনিছ, অপশ্যন চি টেবুল টেনিছ, অপশ্যন ডি বেডমিণ্টন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বেডমিণ্টন। কুৱেশ্যন নম্বৰ 7, প্ৰতি বছৰে মে' মাহৰ 4 তাৰিখে নিম্নলিখিত কোনটো দিৱস পালন কৰা হয়? অপশ্যন এ এনভাইৰনমেণ্ট ডে, অপশ্যন বি ন' টবাকো ডে, অপশ্যন চি লেবাৰ ডে, অপশ্যন ডি ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিচেণ্ট ডে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰেড ক্ৰছ এণ্ড ৰেড ক্ৰিচেণ্ট ডে। কুৱেশ্যন নম্বৰ 8, 1994 বৰ্ষত চৰকাৰী সেৱা শাখাত ৰামন মেগছেছে বঁটাটি কাক প্ৰদান কৰা হৈছিল? অপশ্যন এ অৰবিন্দ কেজৰিৱাল, অপশ্যন বি টি এন শেষান, অপশ্যন চি ডক্টৰ কিৰণ বেদী, অপশ্যন ডি চিন্তামান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডক্টৰ কিৰণ বেদী। কুৱেশ্যন নম্বৰ 9, নিম্নলিখিতসমূহৰ কোনটো ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ? অপশ্যন এ ভাস্কাৰা, অপশ্যন বি ৰোহিণী, অপশ্যন চি আৰ্যভট্ট, অপশ্যন ডি ইনচাট-আই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ইনচাট-আই। কুৱেশ্যন নম্বৰ 10, এজন ব্যক্তিয়ে যদি টাকাৰে ধন বিনিময় কৰে তেন্তে তেওঁ কোনখন দেশত আছে? অপশ্যন এ নেপাল, অপশ্যন বি পাকিস্তান, অপশ্যন চি কম্বোডিয়া, অপশ্যন ডি বাংলাদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বাংলাদেশ। কুৱেশ্যন নম্বৰ 11, কোনখন দেশে ভাৰতলৈ শিঙৰ অভাৱ ৰপ্তানি কৰে? অপশ্যন এ স্পেইন, অপশ্যন বি মেক্সিকো, অপশ্যন চি আফগানিস্তান, অপশ্যন ডি ৰাছিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আফগানিস্তান। কুৱেশ্যন নম্বৰ 12, ভাৰতৰ কোনখন ৰাজ্যৰ পৰ্যটনৰ টেগলাইন হৈছে গাছ অন কাণ্ট্ৰি? অপশ্যন এ কৰ্ণাটকা, অপশ্যন বি জম্মু আৰু কাশ্মীৰ, অপশ্যন চি ৰাজস্থান, অপশ্যন ডি কেৰেলা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কেৰেলা। কুৱেশ্যন নম্বৰ 13, নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমীখন কোনখন ৰাজ্যত অৱস্থিত? অপশ্যন এ আছাম, অপশ্যন বি মেঘালয়, অপশ্যন চি অৰুণাচল প্ৰদেশ, অপশ্যন ডি মণিপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মেঘালয়। কুৱেশ্যন নম্বৰ 14, কাউণ্টাৰ ইনচাৰ্জেঞ্চি এণ্ড জাংগল ৱাৰফেয়াৰ স্কুলখন মিজোৰামৰ ক'ত অৱস্থিত? অপশ্যন এ আইজৱাল, অপশ্যন বি লুংলেই, অপশ্যন চি চাৰ্চিপ, অপশ্যন ডি বৈৰেংগেট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বৈৰেংগেট। কুৱেশ্যন নম্বৰ 15, চাংঘাই নামৰ জন্তুবিধ পোৱা ঠাইখন? অপশ্যন এ কেইবুল লামজাও নেশ্যনেল পাৰ্ক, অপশ্যন বি কাজিৰঙা নেশ্যনেল পাৰ্ক, অপশ্যন চি নামদাফা নেশ্যনেল পাৰ্ক, অপশ্যন ডি নকৰেক নেশ্যনেল পাৰ্ক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কেইবুল লামজাও নেশ্যনেল পাৰ্ক। কুৱেশ্যন নম্বৰ 16, হাড়গিলা সুৰক্ষাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে প্ৰদান কৰা গ্ৰীণ অস্কাৰ বুলিও জনাজাত শৈতালী বঁটা দি কোনগৰাকী ব্যক্তিয়ে লাভ কৰিছিল? অপশ্যন এ পূৰ্ণিমা দেৱী বৰ্মন, অপশ্যন বি যাদৱ পায়েং, অপশ্যন চি বিৰুবালা ৰাভা, অপশ্যন ডি ৰোহিত চৌধুৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পূৰ্ণিমা দেৱী বৰ্মন। কুৱেশ্যন নম্বৰ 17, শিক্ষাৰ অধিকাৰ আইনখন মৌলিক অধিকাৰ হিচাপে দেশৰ অধীনত প্ৰণয়ন কৰা হৈছিল? অপশ্যন এ আৰ্টিকল 21, অপশ্যন বি আৰ্টিকল 25,
অপশ্যন চি আৰ্টিকল 18, অপশ্যন ডি আৰ্টিকল 23। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আৰ্টিকল 21। কুৱেশ্যন নম্বৰ 18, অৰ্থশাস্ত্ৰৰ গ্ৰন্থকাৰ চাণক্য কাৰ ৰাজসভাত এগৰাকী মন্ত্ৰী আছিল? অপশ্যন এ আশোক, অপশ্যন বি সমুদ্ৰগুপ্ত, অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য, অপশ্যন বি বিন্দুসাৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য। কুৱেশ্যন নম্বৰ 19, নিম্নলিখিত কোনগৰাকী অভিযাত্ৰীয়ে মহম্মদ বিন তুগলকৰ ৰাজত্বৰ কালত ভাৰত ভ্ৰমণ কৰিছিল? অপশ্যন এ ফাহিয়েন, অপশ্যন বি হিউৱেন চাং, অপশ্যন চি ভাস্কো দা গামা, অপশ্যন ডি আইবিএন বাটুতা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আইবিএন বাটুতা। কুৱেশ্যন নম্বৰ 20, স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন আৰু ন্যায়মন্ত্ৰী কোন? অপশ্যন এ বল্লভভাই পেটেল, অপশ্যন বি মৌলানা আব্দুল কালাম আজাদ, অপশ্যন চি ৰাজবংশী, অপশ্যন ডি বি আৰ আম্বেদকাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বি আৰ আম্বেদকাৰ। কুৱেশ্যন নম্বৰ 21, ডুৰাণ্ড লাইনে যি দুখন দেশৰ সীমাৰেখা গঠন কৰে সেই দুখন দেশ হৈছে? অপশ্যন এ পাকিস্তান আৰু আফগানিস্তান, অপশ্যন বি পাকিস্তান আৰু ইণ্ডিয়া, অপশ্যন চি ইণ্ডিয়া আৰু বাৰ্মা, অপশ্যন ডি ইণ্ডিয়া আৰু বাংলাদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পাকিস্তান আৰু আফগানিস্তান। কুৱেশ্যন নম্বৰ 22, ভাৰতত যিটো বঁটাৰ বাবে ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল টুৰ্ণামেণ্ট খেলা হয় সেই বঁটাটো হৈছে? অপশ্যন এ ডুৰাণ্ড কাপ, অপশ্যন বি সুব্ৰত কাপ, অপশ্যন চি দুলীপ ট্ৰফি, অপশ্যন ডি ইৰাণী ট্ৰফি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সুব্ৰত কাপ। কুৱেশ্যন নম্বৰ 23, 1926 চনত স্থাপন কৰা অসমৰ সৰ্বপ্ৰথম ব্যক্তিগত খণ্ডৰ বেংকটো হৈছে? অপশ্যন এ আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, অপশ্যন বি দ্য গুৱাহাটী বেংক লিমিটেড, অপশ্যন চি আছাম গ্ৰামীণ বিকাশ বেংক, অপশ্যন ডি লখিমী গাঁৱলীয়া বেংক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দ্য গুৱাহাটী বেংক লিমিটেড। কুৱেশ্যন নম্বৰ 24, নীতি আয়োগৰ প্ৰধান চেয়াৰমেনগৰাকী কোন? অপশ্যন এ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, অপশ্যন বি ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া, অপশ্যন চি গভৰ্ণৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, অপশ্যন ডি হোম মিনিষ্টাৰ অফ ইণ্ডিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 25, বাংলাদেশত গংগা নদীৰে মিলিত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জনা যায়? অপশ্যন এ লোহিত, অপশ্যন বি হুগলী, অপশ্যন চি পদ্মা, অপশ্যন ডি চিয়াং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পদ্মা।